নমস্কাৰ চাকৰি সম্পৰ্কীয় এটা নতুন খবৰৰ সৈতে আপোনালোকক ৰিয়েল ইনফো আসামলৈ স্বাগতম জনালোঁ। যদিহে আপুনি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নতুন ইনফৰমেশ্যনসমূহ পাবৰ বাবে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত বিভিন্ন পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন। ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা গ্ৰেড 3 নন টেকনিকেল পদৰ বাবে প্ৰকাশ পাইছে এই বিজ্ঞাপন। হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট কাম LDA আৰু বেছিক হেল্থ এডুকেটৰৰ বাবে প্ৰকাশ পোৱা এই বিজ্ঞাপনত সৰ্বমুঠ 191টা পদৰ বাবে অনলাইন আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে DHSৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন আবেদন কৰিব পাৰিব 12 ছেপ্টেম্বৰৰ পৰা। এই পদসমূহৰ হেল্থ এডুকেটৰৰ বাবে 78টা, জুনিয়ৰ এছিষ্টেণ্ট আৰু একাউণ্ট এছিষ্টেণ্ট কাম LDAৰ বাবে 72টা আৰু বেছিক হেল্থ এডুকেটৰৰ বাবে 41টা পদ আছে। এই সকলোবিলাক পদৰ বাবে শিক্ষাগত অৰ্হতা যিকোনো এটা শাখাৰ পৰা গ্ৰেজুৱেট হোৱাৰ লগতে ছমহীয়া কম্পিউটাৰ ডিপ্ল'মা থকাৰ প্ৰয়োজন। আৰু এই পদসমূহৰ অনলাইন আবেদনৰ অন্তিম তাৰিখ 21 ছেপ্টেম্বৰ। ধন্যবাদ।